হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আপোনালোকে চাগে থাম্বনেইলটো চাই গম পাইছে মই আজি কিহৰ ওপৰত ভিডিঅ' বনাবলৈ আহিছোঁ। অৰ্কিড ফুলটোৰ ওপৰত মই ভিডিঅ' বনাবলৈ আহিছোঁ। অৰ্কিডটো আপোনালোকে ঘৰুৱা তৰিকাত কেনেকৈ বনাব। মোৰ নিজৰ নাৰ্চাৰী আছে, মই আপোনালোকক ঘৰুৱা তৰিকাই শিকাম যে অৰ্কিডটো কেনেকৈ ৰুলে অতি সোনকালে ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ ফুল ফুলে। মই আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। আপোনালোকে এই টাবটো দেখিছে, এই টাবটো আপোনালোকে নাৰ্চাৰীটো কিনিবলৈ পাব আৰু দোকানতো কিনিবলৈ পায়। এই টাবটো দেখিছে, ফুটা ফুটা টাব। ইয়াত মই কি কৰিম, যিটো নাৰিকলৰ বাকলি দেখিছে, নাৰিকলৰ বাকলিটো এনেকৈ সোমোৱাম। এনেকৈ চাৰিফালে নাৰিকলৰ বাকলিটো এনেকৈ মই দিম। চাৰিফালে দিলোঁ, এইটো নাৰিকলৰ বাকলি মই চাৰিফালে দিলোঁ, আপোনালোকে দেখিছে। তাৰপিছত মই কি কৰি আছোঁ আপোনালোকে চাওক। ইয়াত মই কি কৰিম, শুকান গোবৰ অলপ দি দিম। এইটো শুকান গোবৰ দেখিছে, ইয়াত মই শুকান গোবৰ থৈছোঁ দেখিছে। শুকান গোবৰ অলপ ইয়াত দি দিম এনেকৈ। আপোনালোকক দেখুৱাই আছোঁ। মই আপোনালোকক দেখুৱাই আছোঁ চাওক, ইয়াত শুকান গোবৰ অলপ মই এনেকৈ দি দিম। দিলোঁনে? দিয়াৰ পিছত কি কৰিম, এইটো অৰ্কিড, এইটো মই যে কৈছোঁ ফুল ফুলে বুলি, অৰ্কিড বৰ ধুনীয়া ফুল ফুলে বুলি, এইটো নামেই হৈছে অৰ্কিড। এইটো কেনেকৈ ৰুৱে আপোনালোকে চাওক দেই, ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। কেনেকৈ ৰুৱে মই আপোনালোকক দেখুৱাম। কাৰোবাৰ ঘৰত চাগে ফুলনি আছে যদি অৰ্কিডটো কেনেকৈ ৰুলে সোনকালে ডাঙৰ হয় চাওক। আৰু কিছুমানৰ নাৰ্চাৰী আছে, যদি কিছুমানে নাজানে কেনেকৈ ৰুৱে অৰ্কিডটো, মই আপোনালোকক অতি সহজ ৰূপত আপোনালোকক অৰ্কিডটো কেনেকৈ ৰুৱে মই দেখুৱাই আছোঁ চাওক। এই শিপাডাল ভাগিব যে মই লাহে লাহে আনিছোঁ। ইয়াত দেখিছে, এইটো অৰ্কিড দেখিছে, শিপাডাল দেখিছে কিমান ডাঙৰ ধুনীয়া। এই অৰ্কিডটো শিপাডাল, এই গোবৰটো যে শুকান গোবৰ তাত তলত সোমোৱাই দিব লাগে। এনেকৈ ধুনীয়াকৈ সোমোৱালোঁ। সোমোৱাই পেলাই মই কি কৰিম এতিয়া, এইবোৰ শুকান গোবৰ সোপা ওপৰত দি দিম মই এতিয়া। ইয়াত শুকান গোবৰ দিম, এইবোৰ নাৰিকলৰ বাকলি সৰু সৰু দেখিছে, বাকলি দিম ইয়াত। বাকলি আৰু শুকান গোবৰ আপোনালোকে ইয়াৰ ওপৰত পূৰা দি দিয়ক, পূৰা দি দিয়ক। বাকলি আৰু শুকান গোবৰ ইয়াৰ ওপৰত পূৰা দি দিয়ক। এইটো বাকলি আৰু শুকান গোবৰ মই ইয়াৰ ওপৰত পূৰা দিছোঁ চাওক। আপোনালোকেও পূৰা দি দিব ইয়াৰ ওপৰত। এতিয়া চাওক, মই বাকলি আৰু শুকান গোবৰ দি দিলোঁ। এইটো অৰ্কিডটো কি ধুনীয়াকৈ ৰুলোঁ দেখিছেনে? এইটো হৈছে ঘৰুৱা পদ্ধতি, কোনো মেডিচিন ইউজ কৰিব নালাগে। শুকান গোবৰ আৰু নাৰিকলৰ বাকলি দি টাবত এনেকৈ ৰুই দিব লাগে। দেখিছে ন আপোনালোকে? মই বহুত ঘৰুৱা পদ্ধতিত আপোনালোকক এইটো নিয়ম দেখুৱাইছোঁ। আপোনালোকে এনেকৈ ৰুলে অতি কম সময়ত অৰ্কিড ফুলটো ফুলিব। আৰু এটা বেলেগ তৰিকা আছে আকৌ, সেইটো দেখুৱাই আছোঁ। ৰ'ব, ভিডিঅ'টো নাকাটিব ৰ'ব। এইটো টাবটো কিনিলে আপোনাৰ পইচা যাব। বিনা পইচাত, বিনা টাব নিকিনাকৈ কেনেকৈ অৰ্কিড ফুল ৰুব সেইটো দেখুৱাই আছোঁ আপোনালোকে চাওক। এইটো দেখিছে নাৰিকল, নাৰিকল মানে নাৰিকলৰ বাকলি। নাৰিকলৰ বাকলিটো মই এনেকৈ চাৰিওফালে দিলোঁ দেখিছেনে? দি পেলাই মই কি কৰিলোঁ, তাঁৰডালে বান্ধি দিলোঁ দেখিলে? বান্ধি পেলাই মই এতিয়া কি কৰিম, ইয়াত তলত অকণমান শুকান গোবৰ দি দিম এনেকৈ। দি পেলাই আকৌ অৰ্কিডটাক খুলিম এতিয়া মই। সেইটো অৰ্কিড দেখিছে, আকৌ অৰ্কিডটাক খুলিলোঁ দেখিছেনে? খুলি পেলাই মই আকৌ অৰ্কিডটো নাৰিকলৰ বাকলিৰ ভিতৰত মই ভৰাই দিলোঁ দেখিছেনে? ভৰাই পেলাই আকৌ কি কৰিম, ইয়াত মোৰ শুকান গোবৰ আছে, এই শুকান গোবৰ ইয়াত এনেকৈ দি দিম মই। এইটো গোবৰ একদম লাডু খাই আছে, শুকান গোবৰ নহয় জানো বাৰু? ৰ'ব দেই, অকণমান ৰ'ব। দা এখন লৈ পেলাই শুকান গোবৰটো এনেকৈ ভাঙি দিব। ভাঙি পেলাই আকৌ এনেকৈ ইয়াত দি দিব। এইটো চাওক, মই অৰ্কিড নাৰিকলৰ ভিতৰত ৰুই দিলোঁ দেখিলেনে? অতি কম সময়ৰ ভিতৰত মই আপোনালোকক এই অৰ্কিড ফুলটো কেনেকৈ ৰুৱে দেখালোঁ। দুটা পদ্ধতি, এটা এই টাবত কেনেকৈ ৰুৱে দেখালোঁ আপোনালোকক, আৰু এটা নাৰিকলৰ বাকলিত কেনেকৈ ৰুৱে দেখালোঁ। আপোনালোকে চাগে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পালে। মই একো সাৰ দিয়া নাই, মাত্ৰ গোবৰ দিছোঁ, গৰু গোবৰ আৰু নাৰিকল বাকলি দি পেলাই অৰ্কিডটো ৰুইছোঁ। অতি কম সময়ৰ ভিতৰত আপোনালোকৰ ডাঙৰ হ'ব, আপোনালোকে চাব। আৰু আপোনালোকক মই সেই ভিডিঅ'টো দেখাম। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে, আপোনালোকে মোৰ ইউটিউবত এটা চেনেল আছে শ্ৰীমন্ত ভৰালী JP বুলি, সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগতে মোৰ ফেচবুক এখন পেজ আছে শ্ৰীমন্ত ভৰালী JP, আপোনালোকে সকলোৱে ফ'ল' কৰিব। আজিলৈ বাই।